সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ হেৰুদা। এইগৰাকী বিশিষ্ট কবিৰ জন্ম হৈছিল 1932 চনৰ 28 জুলাই তাৰিখে যোৰহাটত। তেখেতৰ পিতৃ আছিল তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ আছিল স্নেহলতা ভট্টাচাৰ্য। পিতৃ এগৰাকী জেইলাৰ আছিল আৰু পিতৃৰ চাকৰি সূত্ৰে তেখেতেও পিতৃৰ লগতে অসমৰ বিভিন্ন জিলাত ঘূৰি ফুৰিব লগা হৈছিল আৰু এনেকৈয়ে তেখেতে ডিব্ৰুগড়ত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। বি.বৰুৱা কলেজত কলেজীয়া জীৱন সমাপ্ত কৰাৰ পিছত তেখেতে এবছৰমান শিক্ষকতাও কৰিছিল। পিছত শিক্ষকতা বাদ দি এখন কাপোৰৰ দোকানত চেলছমেনৰ কাম কৰিছিল। তেখেতে সৰুকালৰ পৰাই কাব্য জগতৰ লগত জড়িত আছিল আৰু বহুতো কাব্য আলোচনী সম্পাদনাও কৰিছিল। তেখেতে অসমীয়া ভাষাত 13খন আৰু বাংলা ভাষাত 2খন কবিতা সংকলন প্ৰকাশ কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন আছিল তোমাৰ গান। সৰু ল'ৰা ছোৱালীৰ বাবেও ল'ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰিছিল। তেখেতে লাভ কৰা বঁটাসমূহ হ'ল অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা, 1985 চনত সুগন্ধি পখিলাৰ বাবে সাহিত্য সভাৰ বিষ্ণুৰাভা বঁটা, ছোভিয়েট দেশ নেহেৰু বঁটা, 1992 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰে শৈশৰ পথাৰ মানুহ নামৰ গ্ৰন্থৰ বাবে। উত্তৰ প্ৰদেশ হিন্দী সংস্থাৰ সৌহাৰ্দ্য সন্মানৰ লগতে বজালেনী বঁটা, অসম উপত্যকা সাহিত্য বঁটা 2010 চনত, অসম চৰকাৰৰ গণেশ গগৈ বঁটা 2011 চনত, মুম্বাইৰ ৰামনাথ ভট্টাচাৰ্য ফাউণ্ডেশ্যনৰ পদ্মনাথ বিদ্যা বিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ লাভ কৰে। এইগৰাকী মহান কবিৰ 2012 চনৰ 4 জুলাই তাৰিখে দেহাৱসান হয়। আজি তেখেতৰ পবিত্ৰ মৃত্যুতিথিত আমি তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতক সোঁৱৰণ কৰিব বিচাৰিছোঁ তেখেতৰ এটি কবিতাৰে। কবিতাৰ শিৰোনামা ফাগুনৰ গান। ফাগুনে মায়া জানে, ৰাতি হলে শুকান ডালে ডালে জোন জ্বলি উঠে। হিয়া ভাঙি অমাতৰ মাত মাতে কৰুণ কেতেকীয়ে। শিমলুৰ সৌ ৰঙা পাহিত তুমি আহি মাৰিলা হাঁহি, হাঁহি নে বাহিৰ খলখলনিত উৰি গুচি গ'ল এজোলা তোলা। দুপৰৰ এই বননিত তুমি বাৰু কেলৈ এনেকৈ শুলা? শুকান বতাহ জাকে পাতবোৰ উৰুৱাই নিয়ে, ৰামধালী চৰাইবোৰে গছৰ ডালত পৰি নাচে। জুনুকাৰ জুনজুননি সাৰ পাই কুহি পাতে। ফাগুনে কিনো দিলে কিনো নিলে মোৰ প্ৰেমৰ জোন। তোমাৰ ডিঙিত দেখোন ৰাতি হলে গান শুনাৰ চলে জিল মিলাই